নমস্কাৰ বন্ধুসকল মই আজি আপোনালোকক ক'বলৈ গৈ আছো বিটকয়েনৰ ওপৰত বিটকয়েন কি ই কেনেকৈ কাম কৰে ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ বিষয়ে ক'বলৈ গৈ আছো বিটকয়েন কেতিয়া আৱিষ্কাৰ হৈছিল বলক যাওঁ ভিডিঅ'টোৰ মাজলৈ আসলে বিটকয়েন হল ক্ৰিপ্ট'কাৰেন্সি ৱৰ্ল্ড ৱাইড পেমেন্ট সিস্টেম ইয়াক সকলো কামতে ব্যৱহাৰ কৰিব পাৰি কিবা বস্তু কিনা বেচা আদি সকলো কামতে এক ব্যৱহাৰ কৰিব পাৰি যেনেকৈ পইচা টকা ডলাৰ তেনেকৈ বিটকয়েন এবিধ পইচাই সহজ ভাষাত ক'বলৈ গ'লে ইয়াক যেনেকৈ মন যায় তেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰো কিন্তু ইয়াৰ পাৰ্থক্যটো ইয়াতেই আছে আমি ইয়াক কেতিয়াও নেদেখো কেতিয়াও চুব নোৱাৰো আৰু মই দেখাবলৈ গৈ আছো বিটকয়েন কোনে আৱিষ্কাৰ কৰিছিল বিটকয়েন কোনে আৱিষ্কাৰ কৰিছিল সতোশি নাকামোটো তেওঁ আৱিষ্কাৰ কৰিছিল বিটকয়েন 2009 ত ইয়াৰ মূল্য বহুতেই কম আছিল 0.0003 ডলাৰ চাবলৈ গ'লে আৰু এতিয়া হল লাখৰ ওপৰত 5 লাখৰ ওপৰত এতিয়া আৰু ইয়াক কেনেকৈ কিনিব আৰু বেচিব পাৰি মই ক'বলৈ গৈ আছো কিছুমান এপছ আছে বহুত এপছ আছে তাৰ ভিতৰত এটা এপছৰ বিষয়ে কম জেপপে আমি গৈ আছো ইয়াত এপছ আছে এপছ আপুনি ডাউনলোড কৰি ল'ব আপোনালোকে ডাউনলোড কৰি ল'ব ইয়াত দেখিবলৈ পাইছে এপছটোৰ ওপৰত আৰু আপুনি এই বিটকয়েন কিনা বা বেচাৰ ক্ষেত্ৰত কিছুমান নিয়ম আছে কিছুমান ডকুমেন্টছ আপোনাৰ তাত দিব লাগিব ডকুমেন্টছ কি দিব লাগিব ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড বেংক একাউন্ট পান কাৰ্ড এইবিলাক ডকুমেন্টছ আপুনি দিব লাগিব তাৰ 24 ঘণ্টাৰ পিছত আপোনাৰ একাউন্ট এক্টিভ হৈ যাব আৰু আপুনি বিটকয়েন কিনিব আৰু বেচিব পাৰিব আপুনি এদিনতে এটা বিটকয়েন কিনিম বুলি নাভাবিব কাৰণ ইয়াৰ মূল্য বহুত আপুনি যিমান পাৰে 1000 2000 টকাকে তেনেকৈ কিনি যাওক আৰু যেনেকৈ আপোনাৰ মন যায় তেনেকৈ কিনিব পাৰে আৰু ইয়াৰ মূল্য ঘন্টাই ঘন্টাই বাঢ়ি গৈ আছে দেখিবলৈ পাইছো ঘন্টাই ঘন্টাই বাঢ়ি গৈ আছে আৰু ইয়াত দেখিছে 1 বিটকয়েন টু ইনাৰ ইয়াত দেখিবলৈ পাইছে লাখৰ ওপৰত 5 লাখৰ ওপৰত আৰু আমি যেনেকৈ মন যায় ইয়াক তেনেকৈ ব্যৱহাৰ কৰিব পাৰো ইয়াৰ বেংক একাউন্ট লৈ তাত ট্ৰান্সফাৰ কৰি আৰু আশা কৰো আপোনালোকে এই ভিডিঅ'টো ভাল পাব আকৌ এটা ভিডিঅ' ইয়াৰ ওপৰত বনাম অলপ ভালকৈ কেনেকৈ মাইনিং কৰিব পাৰি বিটকয়েন তাৰ ওপৰত বনাম আশা কৰো আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহি থকা ভিডিঅ'বিলাক পাই থাকিবলৈ বেল আইকনটো টিপি দিব আজিলৈ ইমানেই